নমস্কাৰ অসমবাসী ৰাইজ, মোৰ নাম ৰিতুল। মোৰ ইউটিউব চেনেলটোত অসমীয়া বাতৰি প্ৰচাৰ কৰোঁ। প্ৰথমটো খবৰ, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ডাঙৰ ঘোষণা কৰিছে। ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰিব অসম কংগ্ৰেছৰ নেতা দেৱব্ৰত শইকীয়াই। আহি থকা লোকসভা নিৰ্বাচনৰ পাছতে 2030 চনত বিজেপিত যোগদান কৰিব দেৱব্ৰত শইকীয়াই। আৰু দেৱব্ৰত শইকীয়াৰ লগতে আন বহুত নেতাই যোগাযোগ ৰাখিছে বিজেপিৰ লগত। মোৰ মন্তব্য, বিজেপিত খিলঞ্জীয়া নেতাবোৰ থাকিব লাগে, যাতে অসমত অবৈধ লোকে প্ৰৱেশ কৰিব নোৱাৰে আৰু অসমখন যাতে খিলঞ্জীয়া নাগৰিকৰ হাতত থাকে। পিছৰটো খবৰ, 2026 চনৰ চলিত বৰ্ষত অসমৰ বানপানীত মুঠ 107 জন লোকে প্ৰাণ হেৰুৱাইছে। তাৰ পৰিৱৰ্তে 2026 চনৰ চলিত বৰ্ষ আগষ্ট মাহত নেপালৰ ভয়ংকৰ বানপানীত প্ৰায় 165 জন লোকৰ মৃত্যু হৈছে। পিছৰটো খবৰ, অসমত বৰ্তমান খাদ্য সামগ্ৰীৰ দাম বৃদ্ধিৰ বাবে জুৰুলাত পৰিছে ৰাইজসকল। চেনি পিঁয়াজৰ পাছতে চাউলৰ দাম বৃদ্ধি পাইছে। পিছৰটোৰ খবৰ, আজমল পাৰফিউমছ আনফাৰ পাৰফিউমছ ৰাজত্ব শেষ হ'ব আৰু বদৰুদ্দিন আজমলে দখল কৰি থকা আগৰৰ ব্যৱসায় অসমৰ খিলঞ্জীয়া হাতলৈ আনিবলৈ চেষ্টা চৰকাৰৰ। বন মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই ভাল ঘোষণা কৰিছে। খাচী গছ বা অগৰু ব্যৱসায়ীসকললৈ ভাল খবৰ, চৰকাৰীভাৱে পঞ্জীয়ন হ'ব অগৰু কৃষকৰ অগৰু নিলাম আৰু উদ্যোগ স্থাপনৰ ব্যৱস্থা। অগৰ খেতিৰে উজলিব অসমৰ থলুৱা ব্যৱসায়ী। অসম চৰকাৰৰ উদ্যোগত থলুৱা লোকৰ হাতলৈ আগৰৰ ব্যৱসায় আনিবলৈ গুৱাহাটীত পোনপ্ৰথমবাৰলৈ আয়োজন হৈছিল আন্তঃবিভাগ সন্মিলন। মোৰ মন্তব্য, চৰকাৰে ভাল পদক্ষেপ লৈছে। আঁতৰ বা আগৰৰ ব্যৱসায় অসমৰ খিলঞ্জীয়া হাতলৈ আনিব লাগে। পিছৰটো খবৰ, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা মন্তব্য, বীৰ লাচিত সেনাৰ নেতা মানসজ্যোতি চেতিয়াৰ মৃত্যুৰ সন্দৰ্ভত। মানসজ্যোতি চেতিয়াক যদি হত্যা কৰা হৈছে তেন্তে ভয়ংকৰ একশ্যন হ'ব। আৰু বীৰ লাচিত সেনাৰ এজাহাৰ ভিত্তিত বীৰ লাচিত সেনাৰ মানসজ্যোতি চেতিয়াৰ ৰহস্যজনক মৃত্যুৰ গোচৰত দুজনক আটক, আবিদুৰ ৰহমান আৰু চেলিমা বেগমক আটক কৰিছে আৰক্ষীয়ে। আৰু দণ্ডাধীশ তদন্তৰ ঘোষণাৰ পাছতে পোহৰলৈ ন তথ্য। মানসজ্যোতি চেতিয়াৰ দুৰ্ঘটনা নহয়, পৰিকল্পিত হত্যাকাণ্ড আছিল। পিছৰটো খবৰ, কেন্দ্ৰীয় কৃষি মন্ত্ৰী শিৱৰাজ সিং চৌহানক সাক্ষাতৰ পিছতে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা মন্তব্য, অসমত নতুনকৈ নিৰ্মাণ কৰা হ'ব 3 লাখতকৈ অধিক PMAY ঘৰ। আৰু বানাক্ৰান্ত পৰিয়াল, চাহ শ্ৰমিক পৰিয়াল সকলৰ বাবেও আমোদন হ'ব নতুন চৰকাৰী ঘৰ। ভালেই ঘোষণা কৰিছে চৰকাৰে। নতুনকৈ অহা চৰকাৰী ঘৰ বানাক্ৰান্ত পৰিয়ালে, চাহ শ্ৰমিকৰ পৰিয়ালে আৰু সকলো দুখীয়া পৰিয়ালে পাব লাগে। পিছৰটো খবৰ, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা মন্তব্য, কাজিৰঙাৰ বাবে কংগ্ৰেছে প্ৰতিবাদ নহয়, ৰাইজক ক্ষমা খুজিব লাগে। কংগ্ৰেছে শেষ কৰিব বিচৰা কাজিৰঙা বিজেপিয়ে বচালে। কংগ্ৰেছে যদি আৰু 5 বছৰ ৰাজত্ব কৰিলেহেঁতেন, কাজিৰঙাত এটাও গড় নাথাকিলেহেঁতেন। সেইটো 100% সত্য কথা। কংগ্ৰেছ চৰকাৰৰ সময়ত বহুত গড় হত্যা হৈছিল বা চোৰাংভাৱে গড়ৰ খড়গ কাটি বিক্ৰী কৰিছিল। আজিলৈ বাতৰি ইমানেই আছিল। জয় আই অসম, জয় জুবিন দা।